নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি উপস্থিত আছোঁ গণেশগুৰি নামৰ এখন গাঁৱত আৰু মোৰ ব্লগটো আজি ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব আৰু এই গাঁওখন আছে আপোনাৰ দৰং জিলাত চিপাঝাৰৰ ওচৰতে হয় আৰু আমি আজি গৈ আছোঁ এটা বিশেষ জেগালৈ তো জেগাটো কি হয় তাতনো কি আছে আপোনালোকক সকলোবোৰ সবিশেষভাৱে জনাম তো তাৰ কাৰণে আপোনালোকে চাই থাকিব লাগিব মোৰ ব্লগটো আৰু স্কিপ নকৰাকৈ চাই থাকক। আমি এতিয়া আহিলোঁ গৰুসুতি বহুমুখী প্ৰকল্প চাবলৈ য'ত নেকি বৰ্তমান সময়ত বহুতো নিবনুৱাই সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। আশা কৰোঁ আপোনালোকৰ বাবে ভিডিঅ'টো অনুপ্ৰেৰণাদায়ক হৈ উঠিব আৰু আপোনালোককো উৎসাহিত কৰিব। তো ফাইনেলি আমি সেই জেগাকণ পাই গ'লোহি যোনকণ জেগালৈ আমি আহিম বুলি কৈছিলোঁ সেই স্পেচিয়েল জেগাকণ। তো এতিয়া সেইখন জেগাৰ বিষয়ে ভালকৈ দাদা এজনে ক'ব আমাৰ লগত আছে। আপোনাৰ নামটো কি আছিলে? মোৰ নাম মৃদুল কুমাৰ নাথ। মৃদুল কুমাৰ নাথ। আপুনি কিমান দিন হ'ল ইয়াতে কাম কৰা? মই আৰম্ভণিৰ পৰা ইয়াতে আছোঁ। আৰম্ভণিৰ পৰা ন? এই ফাৰ্মখন খোলা কিমান সময় হ'ল? আগষ্টৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈছিল। যোৱা বছৰ ন? 2021ৰ পৰা। চৰকাৰী ন এখন? চৰকাৰী। ইয়াতে মানে কিমান নিবনুৱা আছে বাৰু? এতিয়ালৈ 370 জন আছে। 370 জন। চব ইয়াৰে নে? চব লোকেল হয়। লোকেল হয়। এইখন মানে ফাৰ্মখন খোলা আপোনালোকক মানে এইখিনি সুবিধা কৰি দিয়া মূলত মানে গুৰি ধৰা মানুহজন কোন হয় মানে ইয়াৰ? প্ৰথমতে আমাৰ হিমন্ত বিশ্ব ছাৰৰ নামটো ল'ব লাগিব। হয়। তেওঁ মেইন কথা ইয়াতে আমাৰ ঢলপুৰ মন্দিৰত আহিছিলে তেওঁ প্ৰথম। তাৰপিছত এইবিলাক মাতি আমাৰ কিছুমান অনুপ্ৰেৰণাকাৰীৰ হাতত আছিলে এইবিলাক তাতে এভেকশ্যন কৰি উঠি এই ফাৰ্মখন খোলাৰ ব্যৱস্থা হৈছে। এতিয়া আমাৰ 500মান ইয়াতে গৰু আছে গিৰ গাই গুজৰাটৰ পৰা 330টা আমাৰ মানে কি গাই আছে আৰু 100ৰ ওপৰত পোৱালি আছে। গৰু পোৱালি ন? গৰু পোৱালি। ছাগলী আছে নেকি? ছাগলী এতিয়ালৈ আৰু গাহৰি আছে? গাহৰি আছে। আৰু মাছো পুহিছে? মাছ ফিচাৰী মাছ পুহিছে। তাতে হাঁহ চাহৰ ব্যৱস্থা আছে? ৰাজহাঁহ আছে। এই গৰুখিনি যে আনিছে ইমান দূৰৰ পৰা মানে আমাৰ লোকেল গৰুখিনি আৰু এইখিনি গৰুৰ মাজত মানে কি পাৰ্থক্য আছে? আমাৰ যিটো আমাৰ গিৰ গাই গাখীৰটো বহুত উৎকৃষ্ট মানৰ। আমাৰ লোকেল গৰুতকৈ এইটো আমাৰ যিটো এণ্টিঅক্সিডেণ্ট তাৰপিছত আৰু যিটো আমাৰ সাধাৰণতে প্ৰিমিয়াম মিল্ক বুলি কোৱা হয় এইটো গুণাগুণটো বহুতখিনি বেছি আছে আমাৰ থলুৱা গৰুতকৈ। তাৰপিছত এই গৰুবিলাকৰ বেমাৰ আজাৰ বহুত কম ন? বহুত কম। আৰু আমাৰ লোকেল গৰুৱে যি ঘাঁহ খায় কিবা খায় ইহঁতেও সেইখিনিয়ে খায়? সেইখিনিয়ে খায়। আৰু বেলেগ দানা দিয়ে নেকি আপোনালোকে? অলপ চাপৰ তাপৰ দিব লাগে। আৰু পোৱালি এতিয়াতো হৈছে চাগে? পোৱালি আপোনালোকে বিকে নে নাই? এতিয়ালৈ বিক্ৰী হোৱা নাই। যদি কোনোবাই মানে বিচাৰে ধৰক এনেকুৱাকৈ ফাৰ্ম খুলিব তেতিয়া ইয়াৰ পৰা সহায় পাব নে? পাব ন? আমাৰ এতিয়া বিকিব পৰা অৱস্থা হোৱা নাই। যেতিয়া মেচিয়ৰ দিব সেইবিলাক বিক্ৰী দিয়া যাব। আৰু গাখীৰো বিকে? গাখীৰটো বিক্ৰী হৈ আছে। এনে কিমানমান গাখীৰ মানে পায় আপোনালোকে এদিনত? ডেইলি আমাৰ 100মান গৰুৰ ভিতৰত আমি 400-500 লিটাৰমান গাখীৰ আহে। আচ্ছা। আৰু গাখীৰৰ পৰা বেলেগ কিবা কিবি বনায় নে নাই অকল গাখীৰ? নাই গাখীৰৰ পৰা এতিয়ালৈ বনোৱা সেইবিলাক প্ৰক্ৰিয়াবিলাক হৈ উঠা নাই। গাখীৰৰ পৰা আমাৰ গাখীৰখিনি আমাৰ চেলে হয় আৰু ৰৈ যোৱাখিনি আমি দৈ বনাওঁ। দৈ অৰ্ডাৰ ৰাখি পেলাই আমি বিয়া সভা আদি অনুষ্ঠানবিলাক পঠিওৱা হয় আৰু লাহে লাহে মানে এইখিনি হ'ব আৰু বেলেগ কিবা কিবি বনোৱা বাকীখিনি আৰু চিষ্টেমবিলাক চলি আছে লাহে লাহে হ'ব আৰু এইবাৰ বানপানীটোৰ পিছৰ পৰাই পূৰা প্ৰগ্ৰেছত আহিব। ঠিক আছে বাৰু চাই লওঁ এতিয়া। বনাই আছে ইয়াতে মানে চবৰে কামবিলাক বেলেগ বেলেগ থাকে ন? বেলেগ হয়। ডিপাৰ্টমেণ্ট ফিচাৰীৰ কাৰণে যায়, গোৱালিৰখিনি গোৱালিত আহে। ইয়াতো চাগে ইণ্টাৰভিউ হৈছিলে ফাৰ্ষ্টত যেতিয়া মানে ইণ্টাৰভিউ হৈছিলে। নদীৰ সিফালে গ'লে গোটেইখিনি এগ্ৰিকালচাৰৰ প্ৰডাক্ট পাই যাব। দেখিছোঁ বাৰু গোমধান কৰিছিলে নেকি? মাকৈ আৰু মৰাপাট আছে। তাৰপিছত আমাৰ ইয়াৰ আগত মাহ সৰিয়হ তিল তাৰপিছত আমাৰ ভেজিটেবল চব কৰিছিলে। আৰু আপোনালোকৰ ইয়াত যেতিয়া ইণ্টাৰভিউ হৈছিলে মানে কোৱালিফিকেশ্যন কিবা তেনেকুৱা আছিলে নেকি? কোৱালিফিকেশ্যনৰ ওপৰতে এতিয়া কামবিলাক হৈ আছে। মানে
চবৰে কাৰণে বেলেগ বেলেগ ধৰণৰ কাম চাগে ন? চবৰ কাৰণে বেলেগ মই MBA আছিলোঁ কিন্তু মই মাৰ্কেটিংটো দিছোঁ অঁ হয় মেচিনৰ দ্বাৰা পেকিং কৰা গৈছে না হাতেদি মেচিন এইবিলাক মেচিন এইটো মানে ঘাঁহটো শুকান কৰা মেচিন নেকি নে গুড়ি কৰা মেচিন এইটো হেৰি কেমিকেল দিয়া থাকে এইটো বেয়া হৈ নাযায় কেঁচা কেঁচা এনেকৈ ঘাঁহটো আচ্ছা বানপানী হয় ন ইয়াতে বানপানী ইয়াতে হয় এইটো চাইলেজ মেচিন বুলি কয় এইবিলাক চাইলেজ হয় কি মেচিন বুলি কয় চাইলেজ চাইলেজ মেচিন অঁ কেইখন হাল আছে ইয়াতে এটা 18খন আছে হাল বেছি বেছি লাগিছে ন দেখাত আৰু হেৰি শিপিনী কিমান আছে তাত বোৱা মানুহ তাত বোৱা মানুহ 40 গৰাকী হ'ব 40 গৰাকী চাওনে ফুলটো না ফুল হেৰি তল পচি হাতে দি বাছা এইটো এইখন হাতে দি বাছা সূতাবিলাক আপোনালোকে নিজে কাটেনে নে কিনি আনে ইয়াৰ পৰা দিয়ে এই পলু চলু পুহিছে নেকি পলু পুহিছে পলু শেষ হ'ল সেয়া সূতাটো নিজে কাটিলে চাগে তাতো হেৰি কৰিব যদি বিক্ৰী কৰিব যদি এটা নাকাটে নাকাটিলে যদি কোনোবাই ল'বলৈ বিচাৰে তেনেহ'লে কাক কণ্টেক্ট কৰিব লাগিব আমিতো ইয়াত আহিলোঁ কাৰণেহে পালোঁ হয় এতিয়ালৈকে কণ্টেক্ট মানে আমাৰ একচুৱেলি শিপাজাৰ ঘোঁৰাবন্ধা আছে তাতে এখন দোকান লোৱা হৈছে কিন্তু এতিয়ালৈকে আমি পৰ্যাপ্ত পৰিমাণে ৰেডি হ'ব পৰা নাই কাৰণ দোকানত খুলি দিয়া নাই বস্তুটো ইয়াত যিখিনি আহিছে কিবা এটা ধৰি মাৰ্কেটিঙৰ মানুহ আছে দোকানখনৰ নাম একচুৱেলি এতিয়ালৈ মানে হেৰি উদ্বোধন কৰা নাই কাৰণে তেনেকৈ দিয়া নাই ন কেতিয়ালৈকে হ'ব উদ্বোধন সোনকালে হ'ব ঠিক আছে তেতিয়াহ'লে আহিম আকৌ তাৰ পৰা ল'বলৈ আহিম কিমান আছে 40 আছে অঁ 70টা আছে 70 আছে
মজা লৈ আছে